UGC NET পেপাৰ 1ৰ বাবে যিখিনি মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড টপিক সেইখিনি আমি যোৱাটো ভিডিঅ'ত আলোচনা কৰিলোঁ তাৰ লগতে টিচিং এপ্টিটিউড আৰু ICT অৰ্থাৎ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ পৰাও কেনেকুৱা ধৰণৰ প্ৰশ্ন যোৱা পৰীক্ষাত আহিছিলে সেই সম্পৰ্কে আমি আগৰ দুটা ভিডিঅ'ত আলোচনা কৰিলোঁ তাৰ পাছত তাৰেই হায়াৰ এডুকেশ্যন চিষ্টেম ইউনিট 10 পেপাৰ 1ৰ পৰা কি প্ৰশ্ন আহিছিলে সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম Thincr এডুকেশ্যন দা ইনটুইশ্যন ক্লাছৰুমলৈ আপোনালোক আটাইকে মই স্বাগতম জনাইছোঁ স্লাইডখনত যিবোৰ পৰীক্ষা সম্পৰ্কে দেখুওৱা হৈছে সেই সম্পৰ্কে এই চেনেলটোত আমি আলোচনা কৰোঁ যদিহে গুৰুত্বপূৰ্ণ বুলি ভাবে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আমি প্ৰথমটো প্ৰশ্ন লৈছোঁ এই প্ৰশ্নটো 2025ৰ জুন মাহৰ 25 তাৰিখে যিসকলৰ পৰীক্ষা আছিলে তেওঁলোকে এই প্ৰশ্নটো নিশ্চয় পাইছিলে প্ৰশ্নটো হৈছে The Buddha period which educational centers were established along the monasteries বুদ্ধিজিমৰ সময়ত কোনবোৰ এডুকেশ্যনেল চেণ্টাৰ এষ্টাব্লিছ কৰা হৈছিলে আৰু লগতে কি আছিলে মনেষ্ট্ৰিজ আছিলে এতিয়া আমি চিধাচিধিকে যদি চাওঁ তেতিয়াহ'লে এই মনেষ্ট্ৰিটো দেখি আমাৰ অকমান খেলিমেলি লাগিব গতিকে আমি অকমান অপশ্যন কেইটা চাই লওঁ বল্লভী লিখিছে বাবা মছনাথ নালন্দা বিক্ৰমশিলা তক্ষশিলা এটা কথাটো হ'ল বাকি কেইটাৰ নাম আমি যেতিয়া আমি প্ৰস্তুতি চলাইছোঁ পঢ়িছোঁ তেতিয়া আমি পাইছোঁ কিন্তু বাবা মছনাথ ইউনিভাৰ্চিটি বুলি কোনো ইউনিভাৰ্চিটি আমি সেইখিনি সময়ত নাই পোৱা গতিকে অপশ্যন নম্বৰ বি য'ত আছে সেইকেইটা অপশ্যন আপুনি কেনচেল কৰি দিব পাৰে তাৰ বাদে বাকি কেইটা অপশ্যন থকা শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ঠিক আছে এইটো আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে তাৰ পাছত আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ ইয়াতে এখন লিষ্ট দিছে য'ত লেখকসকলৰ নাম অথৰৰ নাম দিয়া হৈছে সেয়া আপোনালোকে মিলাব লাগে এৰিয়াৰ সৈতে তেওঁলোকে কেনেকুৱা ধৰণৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিছিলে এক নম্বৰত আছে শংকৰা ৰামানুজা বিদ্যাপতি ভাস্কৰা তো ইয়াৰ পৰা যদি আমি চাওঁ ইফালে কি আছে বেদান্ত সূত্ৰ আছে এলজেব্ৰা এণ্ড এষ্ট্ৰনমি আছে ঠিক আছে তাৰ পাছত ডায়ালেক্ট অফ বেহাৰ আছে তাৰ পাছত বেদান্ত সূত্ৰ আছে ভাগৱত গীতা আছে ঠিক আছে এই গোটেইখিনি আমি ইয়াতে পাইছোঁ ইয়াতে আমি চাওঁ কোনটো অপশ্যন আমাৰ সৈতে কাৰেক্ট হ'ব অপশ্যন নম্বৰ 2 এৰ লগত আমাৰ কি মিলিব 4 অৰ্থাৎ শংকৰা কিহৰ লগত আছে বেদান্ত সূত্ৰ এণ্ড ভাগৱত গীতা সেইটো আপোনালোকে লিখি ল'ব আজি বিৰ লগত আছে অপশ্যন নম্বৰ 1 ৰামানুজ হৈছে কি বেদান্ত সূত্ৰ এটা ৰামানুজন নহয় দেই এজন হৈছে ৰামানুজ বিদ্যাপতি হৈছে ডায়ালেক্ট অফ বেহাৰ আৰু ভাস্কৰ কিহৰ লগত হৈছে এলজেব্ৰা এণ্ড এষ্ট্ৰনমি ঠিক আছে ডিটো অপশ্যন নম্বৰ 2 লগত হ'ব এইখিনি কথা আপোনালোকে নোট ডাউন কৰি ল'ব আমি PYQৰ পৰা আচলতে ভালকৈ পঢ়িব লাগে নোটছ তৈয়াৰ কৰিব লাগে বিশেষকৈ পেপাৰ 1ৰ ক্ষেত্ৰত ইয়াৰ পাছৰ প্ৰশ্নটোলৈ গৈছোঁ দ্য ফুল ফৰ্ম অফ AICTE এইটোতো সকলোৱে জানে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন তো অপশ্যন নম্বৰ 2 ইয়াতে কি হ'ব কাৰেক্ট হ'ব তাৰ পাছত কি আছে চাওঁ ইয়াতে আমি দেখিবলৈ পাওঁ যে কেইটামান বৰ সহজ প্ৰশ্ন থাকে আৰু কেইটামান অকমান টান প্ৰশ্ন থাকে এই প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং আৰ 4 গাইডিং প্ৰিন্সিপলছ ইন দ্য ডেভেলপমেণ্ট অফ হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ হায়াৰ এডুকেশ্যনৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কোনকেইটা গাইডিং প্ৰিন্সিপল হয় এক্সেছ অথৰিটি ইকুইটি ইকুৱেলিটি একাউণ্টেবিলিটি বেছড অন ফ্ৰীডম এক্সেছ ফ্ৰী এক্সেছ ইকুইটি এণ্ড একাউণ্টেবিলিটি ইকুৱেলিটি এছেছমেণ্ট ইকুৱেলিটি এফৰ্ডেবিলিটি আৰু ৰিচাৰ্চ অৰিয়েণ্টেড গোটেইকেইটা শুদ্ধ যেন লাগিছে কিন্তু হায়াৰ এডুকেশ্যন কেতিয়াও মানে এতিয়ালৈকে ইমান বেছি ফ্ৰী হোৱাকৈ নাই গতিকে অপশ্যন নম্বৰ 2টো আমাৰ হ'ব নোৱাৰে আৰু এটা কথা চাব এটা শব্দ আছে ৰিচাৰ্চ অৰিয়েণ্টেড এইটো যেতিয়া থাকিব তেতিয়া আমি জানিম যে এইটো শুদ্ধ হোৱাৰ সম্ভাৱনা বেছি গতিকে ইয়াতে অপশ্যন নম্বৰ 4টোৱে কি হ'ব কাৰেক্ট হ'ব তাৰ পাছৰ প্ৰশ্নলৈ আমি গৈছোঁ ইয়াৰ পাছত কি আছে 26 জুন পলিটিকেল ছায়েন্সৰ যিখন পেপাৰ আছিলে তাত এইখিনি প্ৰশ্ন আহিছিলে পেপাৰ 1ত এনেকুৱা নহয় যে পলিটিকেল ছায়েন্সত আহিছে মানে বাকীবোৰত নাহিব গতিকে সিদিনাখন আৰু বাকী যি পৰীক্ষা আছিলে 26 তাৰিখে সকলোতে এইখিনি একেই প্ৰশ্নই আছিলে NEP 2020 emphasized the integration of value education to promote life skill education among students religious education among students religious education to নহয় holistic development among students হ'ব পাৰে skill development among students 4 আৰু 3 দুইটাই কাৰেক্ট যেন লাগিছে কিন্তু ইয়াতে চাগে আমি হলিষ্টিকটো লগত বেছিকৈ গ'লে বেছি ভাল হ'ব গতিকে ইয়াৰ অপশ্যনটো হ'ব কি অপশ্যন নম্বৰ 3 ওকে
তাৰ পাছত আৰু কি আছে চাওঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা মুকৰ সম্পূৰ্ণ অৰ্থ সুধিছে চাওক এইটো সহজ প্ৰশ্ন মেছিভ অপেন অনলাইন কোৰ্ছ গতিকে ইয়াৰ অপশ্যন কোডটো কাৰেক্ট হ'ব অপশ্যন নাম্বাৰ 2 কাৰেক্ট হ'ব এইবিলাক আমাৰ মুখস্থ হৈ থাকিব লাগিব এনেকুৱা সহজ প্ৰশ্ন পালে আমি সহজতে এৰি নিদিওঁ Arrange the following steps in correct sequence to establish effective governance in higher education institutions. ঠিক আছে higher education institutionত correct sequenceত কৰিব দিছে এইখিনি কি কৰোঁ আমি formulate policies that ensure transparency and accountability involve faculty staff establish a governing body monitor and evaluate the implementation of policies and strategies review and update policies based on feedback and changing এই feedback শব্দটো থাকিলে সাধাৰণতে একেবাৰে শেষত হয় গতিকে ই থকা অপশ্যনটোৰ সৈতে আমি যাব পাৰোঁ ঠিকই আছে ই থকা অপশ্যনটোৰ সৈতে আমি যাম শেষত feedback থাকিলে গতিকে এইটো ক'ৰ পৰা আৰম্ভ হ'ব CABDE গভৰ্ণমেণ্ট বডি গভাৰ্ণিং বডি প্ৰথমে লাগিব তাৰপিছত আমি পলিচি ফৰ্মুলেট কৰিম তাৰপাছত আমি ফেকাল্টি আনিম তাৰপাছত আমি মনিটৰ কৰিম আৰু একেবাৰে শেষত কি ল'ম আমি ফিডবেক ল'ম ঠিক আছে এই ফিডবেকটো সদায় শেষলৈ আহে আৰু পলিচি মেকিঙৰ দৰে কথাবোৰ সদায় প্ৰথমত আহে এই কথাটো অলপমান মনত ৰাখিব ইন দ্য ভেদিক পিৰিয়ড এজ এডুকেশ্যন ৱাজ আইডিয়েলিষ্টিক ইন নেচাৰ আইডিয়েলিষ্টিক আমি আইডিয়েলিজমৰ বিষয়ে পঢ়িছোঁ দ্য আচাৰ্যাছ লেইড ষ্ট্ৰেছ আপন ক্ৰিয়েশ্যন অফ এন এপটিটিউড ফৰ দ্য ডেভেলপমেণ্ট অফ নেশ্যন ৱৰ্শ্বিপ অফ গড হ'ব পাৰে ফুলফিলমেণ্ট অফ ডিজায়াৰ এণ্ড নিডছ হয় জানো নহয় আমি এইবোৰ এৰি থৈ আমি কি কৰিব পাৰোঁ নিজক বিচৰাৰ কাৰণেহে আমি বেছিকৈ চেষ্টা কৰোঁ ৰিলিজিয়াছনেছ অলপমান হ'ব পাৰে ফৰ্মেশ্যন অফ কেৰেক্টাৰ হয় বি আৰু ই অপশ্যনটো হয় কিন্তু চি অপশ্যনটোৰ সৈতে আমি নাযাম গতিকে চি থকা অপশ্যনবোৰ আমি বাদ দিব লাগিব এতিয়া ABDE হ'ব নে BDE হ'ব ঠিক আছে অ'কে ইয়াতে অপশ্যন নম্বৰ 4টোৱে কাৰেক্ট হ'ব ABDE ঠিক আছে ABD আৰু E অ'কে গোটেইকেইটাই কাৰেক্ট হ'ব এটা মাত্ৰ ভুল এইবোৰ আচলতে অলপমান আমি কনচেপ্টৰ জৰিয়তে বুজিব লাগিব যে আইডিয়েলিজম কি হয় ঠিক আছে তো আইডিয়েলিজমত সাধাৰণতে মানুহে চৰিত্ৰ গঠন নীতি শিক্ষা তাৰ লগতে গুৰুত্ব দিয়ে আৰু নিজক চিনি পোৱা ঠিক আছে টু নো ডাই সেলফ মানে নিজক আমি কেনেকৈ জানিব পাৰোঁ নিজৰ বিষয়ে জানিব পাৰোঁ সেই সম্পৰ্কে ইয়াত গুৰুত্ব দিয়া হয় ভেদিক পিৰিয়ডত আইডিয়েলিষ্টিক এডুকেশ্যনত আগবাঢ়িছোঁ তাৰ প্ৰশ্নটোলৈ AICTE কেতিয়া এষ্টাব্লিছ হৈছিলে ICHR নীতি আয়োগ কেতিয়া হৈছিলে তাৰপাছত আহিলে ICPR গতিকে নীতি আয়োগটো আমি জানো একেবাৰে শেহতীয়া বস্তু 2015 চনত আহিছিলে চিৰ লগত 4 অপশ্যন চিৰ লগত 4 থকা অপশ্যন এটাই আছে গতিকে অপশ্যন নম্বৰ 2টো ইয়াতে কাৰেক্ট অ'কে চিৰ লগত 2 এইটো হয়তো অপশ্যনটো মই ক'ৰবাত খেলি মেলি হ'ল লিখোঁতে এইটো এৰ লগত কিন্তু 2টোৱে হ'ব 1945 হ'ব ঠিক আছে বিৰ লগত 1টো হ'ব চিৰ লগত কিন্তু 4টো হ'ব নীতি আয়োগ 2015 আৰু ICPR হ'ব 1977 ঠিক আছে এইটো অপশ্যনটো কাৰেক্ট কৰি ল'ব এইটো 2 নহয় 1 নহয় এইটো 2 হ'ব ঠিক আছে আগবাঢ়িছোঁ এজ পাৰ NEP 2020 ডকুমেণ্ট হিষ্ট্ৰীত আহিছিলে 2025 জুনৰ 27 জুন তাৰিখে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন NRF উইল বি গভাৰ্ণ বাই আমাৰ যিটো NEP 2020ৰ ওপৰত ভিডিঅ' ইতিমধ্যে মই আপলোড কৰি থৈছোঁ চেনেলত তাত এইটো কথা ইতিমধ্যে আলোচনা মই কৰিছোঁ অ'কে NEP 2020 ডকুমেণ্ট নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন উইল গভাৰ্ণ বাই কাউন্সিল অফ মিনিষ্টাৰ্ছ ফ্ৰম ষ্টেট এণ্ড চেণ্টাৰ নহয় কমিটি অফ এক্সপাৰ্টছ ফ্ৰম UGC মেম্বাৰ নহয় ৰোটেটিং বৰ্ড অফ গভৰ্ণৰ্ছ কনচিষ্টিং দ্য বেষ্ট ৰিচাৰ্চাৰ্ছ এণ্ড ইন'ভেটৰ্ছ এক্ৰছ দ্য ফিল্ড হ'ব পাৰে বৰ্ড অফ গভৰ্ণৰ্ছ ফ্ৰম ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি গতিকে 3 আৰু 4ৰ ভিতৰতে কিবা এটা হ'ব গতিকে ইয়াৰ অপশ্যন নম্বৰ কোনটো কাৰেক্ট বুলি আহিছে আনচাৰ ক্ৰিট 3টো কাৰেক্ট আহিছে তাৰপাছত হুইচ এনচিয়েণ্ট ইউনিভাৰ্চিটি ৱাজ লোকেটেড ইন প্ৰেজেণ্ট ডে ওড়িশা ৱাজ প্ৰমিনেণ্ট চেণ্টাৰ অফ বুদ্ধিষ্ট লাৰ্ণিং নাদিয়া নালন্দা বিক্ৰমশিলা পুষ্পগিৰি নালন্দাটো বিহাৰত আছিলে আমি জানোৱেই বিক্ৰমশিলাও চাগে তাত ইফালেই আছিলে গতিকে অপশ্যন কোনটো হয় ইয়াতে আমাৰ 4টো হ'ব পুষ্পগিৰি মনত ৰাখিব এইটো ময়ো প্ৰথমবাৰৰ বাবে পাইছোঁ বেলেগ কিতাপত তেনেকৈ উপলব্ধ নাই গতিকে এইটো আপোনালোকে পুষ্পগিৰি বুলি লিখিব য'ত এইখিনি এনচিয়েণ্ট ইউনিভাৰ্চিটিৰ কথা লিখা আছে পুষ্পগিৰি বুলি লিখি তলত ওড়িশা বুলি লিখি থৈ দিব বা তাতকৈ বেটাৰ ভাৰতবৰ্ষৰ মেপখন আপোনালোকে তৈয়াৰ কৰি ল'ব আৰু তৈয়াৰ কৰিলে তাতে কোন ঠাইত কি ইউনিভাৰ্চিটি আছে তেতিয়া তাক্ষশিলাখন ইয়াত আছে বুলি আপোনালোকে জানিব ওদানপুৰী আছে ঠিক আছে বিক্ৰমশিলা
এই কথাবোৰ আপোনালোকৰ তেতিয়া মনত থাকি যাব আৰু হায়াৰ এডুকেশ্যন সম্পৰ্কে ইতিমধ্যে এটা ভিডিঅ'ত মই বিতংভাৱে আলোচনা কৰি থৈছোঁ সেই ভিডিঅ'টো আপোনালোকে এবাৰ চাব Chronologically arrange the following organizations in order of their year of establishment নীতি আয়োগ কেতিয়া 2015 আমি এইমাত্ৰ পাই আহিলো প্লেনিং কমিশন বহুত আগতে হৈছিলে ঠিক আছে 1947 50 মানতে হ'ব চাগে 1950 ইউনিভাৰ্সিটি গ্ৰান্ট কমিশন ইণ্ডিয়ান কাউন্সিল অফ সোশিয়েল সায়েন্স ৰিসাৰ্চ ICSSI এটা সবতকৈ আগতে প্লেনিং কমিশনটোৱে আহিব লাগে আৰু নীতি আয়োগটো আটাইতকৈ প্ৰথম আহিব এ আহিব বিৰ পৰা আৰম্ভ হ'ব গতিকে 4 নম্বৰ অপচনটো আমাৰ কাৰেক্ট হ'ব ওকে choose the correct statement about MOOC Blackboard was formed in 1999 and became a public company in 2004 Connectivism and connected knowledge was first course to be called MOOC okay Stephen Downes coined the term ex-MOOC in 2012 Future Learn was formed by UK Open University in 2012 Open to Study was formed by Open University USA in 2013 okay your option কোনটো হয় আমি চাও 3 to correct হ'ব B C D correct only B C আৰু D এই chronology খিনি এটো মই টাফ কোৱেশ্যনতে ৰাখিম কাৰণ এই মুকৰ সম্পৰ্কে আমি যিখিনি কথা পঢ়ো তাত এইখিনি কথা উপলব্ধ নহয় গতিকে এইখিনি কথা যেহেতু আহিছে এই বি সি ডি অপচন কিটা আপোনালোকে মনত ৰাখি থব ঠিক আছে ওকে বাকিখিনি কাৰেক্ট নহয় নোট ডাউন কৰি ল'ব এইখিনি আগবাঢ়িছো 27 জুন 2025 হিষ্ট্ৰীতে আহিছিলে এটা প্ৰশ্ন ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন কোন আছিলে ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন বুলি ক'লে আমি কাৰ কথা জানো ৰাধাকৃষ্ণন সেকেন্ডাৰী এডুকেশ্যন কমিশন কোন হয় মুডালিয়াৰ ঠিক আছে তাৰ পাছত ইণ্ডিয়ান নলেজ কমিশন ওকে এটো হৈছে স্যাম পিট্ৰোডা ৰিলাই কমিশনটোক আমি ইউনিভাৰ্সিটি কমিশন বুলি জানো গতিকে এৰ লগত হ'ব 3 আৰু বিৰ লগত হ'ব 4 ওকে অপশন নম্বৰ 2 হ'ব লাগে ইয়াতে ঠিক আছে অপশন নম্বৰ 2 আমাৰ কি হ'ব কাৰেক্ট হ'ব ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব এক্টিভ লাৰ্নিং কৰিব লাগিব PYQ ৰ পৰা নোট ডাউন কৰি যাব লাগিব ঠিক আছে নলেজ কমিশনটো স্যাম পিট্ৰোডা মনত ৰাখিবই ইউনিভাৰ্সিটি এডুকেশ্যন কমিশন ৰাধাকৃষ্ণন আৰু সেকেন্ডাৰী এডুকেশ্যন কমিশন মুডালিয়াৰ তো ৰেলাই কথা আমি নাজানিলেও কথা নাই Okay, choose the correct statement related to autonomous colleges in the context of recommendations of NPE 1986 and Program of Action 1992. Choose the correct statement related to autonomous colleges in the context of NPE 1986. Provide no special assistance to college in tribal areas. So, it doesn't log on a negative statement. Full funding by the central government for a period of 10 years. Okay, hobo pare funding shall be made available through NEC 500 colleges to be developed as autonomous college in the 7th 5-year plan so option kontu 4 to correct hoy etu aji apnaloke likhi lobo NPE 1986 or tolot je 500 colleges ki kora hobo autonomous korar kotha koisile পৰৱৰ্তী সময়ত আমি হায়াৰ এডুকেশ্যন আৰু প্ৰশ্ন চাম ঠিক আছে ওকে ফিজিক্যাল এডুকেশ্যনত একটা প্ৰশ্ন আহিছিল 28 জুন 25 26 27 28 আমি 4 দিনৰ পেপাৰ চালো the global education development agenda reflected in the goal 4 SDG 4 to কি হয় এডুকেশ্যনৰ কাৰণে হয় of the 2030 agenda for sustainable development was adopted by India in কিমান চনত লৈছিলে 2015 চনত এডপ্ট কৰিছিলে ভাৰতবৰ্ষই কাৰণ 2015 ৰ ওচৰে পাজৰে কি আহিছিলে আমাৰ SDG আহিছিলে Arrange the given digital initiatives of Government of India in chronological order as per their year of launch. ঠিক আছে chronological order আহিছে স্বয়ম EPG পাঠশালা NPTEL জ্ঞান কোষ PME বিদ্যা গতিকে এটো ওচৰে পাজৰে হয় গতিকে আমি সবতকে নতুন কোনটো পালো B PME বিদ্যা ইয়াৰ পৰা এটা গেছ কৰিব পাৰে বৰ্তমান নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰা সকলো নামৰ আগতে PM থাকে ঠিক আছে যেনেকে অসমৰ স্কিম বিলাকৰ আগত যেনেকে CM নামটো থাকে ইয়াতে তেনেকে PM নামটো থাকে সকলোবোৰ স্কিমতে আপুনি চাব গতিকে তাৰ পৰা আমি তো অনুমান কৰিব পাৰো যে B অপচনটো আটাইতকৈ আমাৰ কি হ'ব নতুন হ'ব মই ট্ৰিক্স এটা দি দিছো ইয়াতে ওকে আৰু প্ৰথম একেবাৰে কোন আছিল BEC ওকে NPTEL টো একেবাৰে প্ৰথম ঠিক আছে The NEP 2020 document states that single stream higher education institutions will be phased out over time. Okay. Single stream nathakibo. By 2035, there shall be at least one multidisciplinary higher education institution in or near every district. Okay.
Institutions will have option to run ODL and online programs provided they are accredited to do so. Justice Burma Commission reports that 20,000 standalone teacher education institutions are selling degrees for a price. Okay. Private higher education institution will be encouraged to offer large number of free ship and scholarship to their students. গতিকে ইয়াতে কোনটো কাৰেক্ট নহয় যেন লাগিছে সেইটো পৰা আপোনালোকে গেছ কৰিব পাৰে অপশ্যন নম্বৰ 3 টো কাৰেক্ট হ'ব ইয়াতে এ সি আৰু ই টো কাৰেক্ট হ'ব ঠিক আছে এ সি আৰু ই টো যে কাৰেক্ট হ'ব এটো আপোনালোকে চাই ল'ব ওকে সৰকাৰ কমিটি 1945 Sam Pitroda কমিটি KB Power কমিটি সাহু কমিটি ওকে Sam Pitroda তো আমাৰ কাৰণে অকমান চিনাকি হয় to explore public-private partnership in higher education, to recommend measures for improving governance and accountability in higher education institution, development of higher technical education, restructuring curricula for A to have hobo sagete, B logot 4 to more basic correct and like sounds number option to yes. Option number 1 to a correct, B logot amar ki hobo 4. So eta option matro moi janu, tar logote ami gutekhini ki korbo parisu, uliai lobo parisu. Etuhe hoise tricks UGC network. ঠিক আছে এটো WhatsApp number 8822675885 only WhatsApp ওতে পাব এটা ড্ৰপ কৰিব পাৰে মেসেজ Assam government competitive exam 1599 20% discount আৰু NTA UGC NET 2199 rupees 15% গৰি এখিনি আমি কৰি আছো এতিয়া বৰ্তমান সময়ত গটিকে ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লগতে আপোনাৰ পৰীক্ষা খুব ভাল হওক হেতুৱে কামনা কৰিছো ভিডিওটো যাক প্ৰয়োজন বুলি আপুনি ভাবে তেওঁলোকৰ সৈতে শেয়াৰ কৰি দিব পাৰে লগতে সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ পাছৰ ভিডিওবোৰ পাবৰ কাৰণে শেষত থ্যাংক ইউ সো মাচ আমি আকৌ লগ পাম